গাইজ ৱেলকাম বেক উইথ এ নিউ ব্লগ। আজি মই আপোনালোকৰ আগত খুবেই সহজভাৱে বনাব পৰা এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। দেখাত বহুত চিম্পল যেন লাগিলেও ইয়াৰ কিন্তু উপযোগিতা বহুত আছে দেই। আপোনালোকে কচু শাক খাই ভাল পায়নে বাৰু? মই কিন্তু খাই বহুত ভাল পাওঁ। সৰুতে অৱশ্যে খাবলৈ অলপ ভয় লাগিছিলে কাৰণ ডিঙিত খজুৱাই কাৰণে। এতিয়া কিন্তু ডাঙৰ হোৱাৰ পিছত এইটো মোৰ ফেভৰেট হৈ গ'ল। কচুখিনি ভালদৰে ধুই ল'ব। বজাৰৰ পৰা মই কচুখিনি লৈ আহিছিলোঁ। কাটিবলৈ মানে এইটোৱে প্ৰব্লেম পাওঁ মই, কাটা আৰু ধোৱাত খজুৱাই যে। আজি হাতত মানে তেল লগাবলৈও পাহৰিলোঁ, পলিথিন লগাবও পাহৰিলোঁ। তেল বা পলিথিন লগাই দিলে খজুৱাৰ পৰা বাচিব পাৰি। হ'লেও মোক আজি নখজুৱালে বাৰু, কচুখিনি অলপ শুকাই আছিলে কাৰণে। এতিয়া মই শ্বেয়াৰ কৰিব ওলাইছোঁ মোৰ এই চিক্ৰেট আৰু চিম্পল ৰেচিপিটো। চিক্ৰেট এইটো কাৰণে কৈছোঁ কাৰণ অলপমান ডিফাৰেণ্ট ষ্টাইলত বনাওঁ মই, আৰু ভাবিছোঁ টেঙা দালিৰ লগত বনাম। গতিকে টেঙাৰ কাৰণে মই লৈছোঁ টেঙামৰা পাত। টেঙামৰা পাতৰ পাতটো ল'ব, ঠাৰিটো নালাগে। ঠাৰিটো মানে বুঢ়া ন, সেইটো কাৰণে খাই বৰ এটা মই ভাল নাপাওঁ। অপশ্যনেল, আপোনালোকে দিব পাৰে। এইখিনি কাট কৰি ল'ব। তাৰপিছত এটা আলু গুচাই ল'ব। আলু আপোনালোকৰ সদস্য যিমান আছে সেইটো হিচাপত দিব। মোৰ আৰু মোৰ ভণ্টিৰ কাৰণে এটাই আলু দি হৈ যাব, মানে চাফিচিয়েণ্ট হয়। তো কুকাৰটো গৰম কৰি ল'ব। কুকাৰটো গৰম কৰি কাট কৰি থোৱা এইবিলাক যোনবিলাক কচুৰ পাতখিনি এইখিনি দি দিব। মানে তেল চেল দিব নালাগে, চিম্পল একদম ডাইৰেক্ট দি দিব কুকাৰত। কেৰাহীটো দিব পাৰে পিছে, আপোনালোকে যিটো পাত্ৰতে বনাই। গৰম হোৱাৰ পাছত সেই পাতখিনি, কাটি থোৱা পাতখিনি দি দিব। দি অকণমান দেৰি এনেকৈ হেতাখনে লৰাই দিব। প্ৰায় 5 মিনিটমান এনেদৰে সিজিব দিব। মানে এই কচুখিনি যেতিয়া গলি যাব নহয়, গলি যোৱাৰ লগে লগে দালিখিনি দি দিব। দালি আপোনালোকে মচুৰ দালিও দিব পাৰে। মই ইয়াতে ধোঁৱা মগু দালি দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ হালধি দি দিব। তাৰপিছতে মই কণবিলাহী কেইটামান আছিলে, কণবিলাহী দি দিলোঁ। তাৰপিছত টেঙামৰা পাতখিনি যে কাটি লৈছিলোঁ সেইখিনি দি দিব, আৰু নহৰু আদা পেষ্ট দিবলৈ নাপাহৰিব। তাৰপিছত আৰু চিটি মাৰি দিয়ক, যেইটা চিটি মাৰিব বিচাৰে। মইতো 10টামান মাৰি দিলোঁ বাৰু। তাৰপিছতে আপোনালোকৰ চিম্পল ৰেচিপি তৈয়াৰ হৈ যাব। কচু শাক স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী হয়। কচু শাক খালে টনচিল বেমাৰ নহয়, আৰু কেলছিয়ামো থাকে যথেষ্ট পৰিমাণে, সেইকাৰণে আমি খাব লাগে। এতিয়া চিটি মৰাৰ পাছত আমাৰ চিম্পল দালি ৰেডি। তেল মাৰিবলৈ অৱশ্যে মাৰিব পাৰে দেই। টেঙা দিলে তেল মৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে বুলি ভাবোঁ, সেইকাৰণে মই মৰা নাই বাৰু।